চৰকাৰ আহিল কি পৰিৱৰ্তন হ'ল এটাই পৰিৱৰ্তন দেখা পালো ধনী মানুহ আৰু ধনী হৈ গ'ল দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল ইয়াৰ বাহিৰে পৰিৱৰ্তন নাই NSI ষ্টেট প্ৰেসিডেন্ট কৃষ্ণানু বৰুৱা ডাঙৰীয়া কেশৱনেনি ডাঙৰীয়া মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত NSY যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ ইয়াং ব্ৰিগেড হেবাডেলৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত মোৰ শ্ৰদ্ধাৰ আইসকল বয়োজ্যেষ্ঠসকল যুৱক বন্ধুসকল সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত শ্ৰদ্ধেয় ৰাইজ আজি এই নিৰ্বাচন আমালোকৰ বাবে যথেষ্ট সহজ লগতে আজি তাৰিখত এই নিৰ্বাচন আমালোকৰ বাবে যথেষ্ট জটিল সহজ কিয় যে সমগ্ৰ অসমবাসী ৰাইজে নিৰ্বাচন পূৰ্বে গম পায় যে এইবাৰ যোৰহাট সমষ্টিৰ পৰা ৰাণা গোস্বামী ডাঙৰীয়া বিপুল ভোট পাই জয়লাভ কৰিবই আজি তাৰিখত এই নিৰ্বাচন জটিল কিয় যেহেতু আজি বহুত বছৰ পাছত অসমত এনেকুৱা এটা বিধানসভা নিৰ্বাচন হ'ব য'ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমালোকৰ মাজত নাথাকিব য'ত তেওঁ হাঁহি আমি দেখা নাপাম য'ত তেওঁৰ নেতৃত্ব আমি নাপাম তথাপিও তেখেত সদায় আমালোকৰ মাজত থাকিব তেখেতৰ আদৰ্শ সদায় চিৰতৰুণ হৈ থাকিব আৰু যদি কোনোবাই ভাবে যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ অভাৱত অসমৰ ভিতৰত কংগ্ৰেছ দল দুৰ্বল হৈ গৈছে মই তেওঁলোকক ক'বলৈ বিচাৰো যে এই অসমৰ ভিতৰত কংগ্ৰেছ দল সদায় শক্তিশালী আছিল আছে আৰু থাকিবই আজি শ্ৰদ্ধেয় ৰাইজ অসম বচাও আহক যাত্ৰাৰ জৰিয়তে কংগ্ৰেছ দলৰ বিভিন্ন নেতৃবৃন্দসকল অসমৰ চুকে কোণে গ'ল অসমৰ আইসকলৰ লগত আলোচনা কৰিলে সুধিলে যে আপোনালোকে শান্তিত আছে নেকি অসমৰ আইসকলে ক'লে নহয় মূল্য বৃদ্ধি আজি মোৰ কঁকাল ভাঙি দিছে আজি এই লাইনৰ বিল চোৱা আজিৰ পৰা 5 বছৰ পূৰ্বে এই লাইনৰ বিল মই ক'ৰবাত 100 টকা 150 টকা দিছিলোঁ আজি তাৰিখত 400 টকা 500 টকা দিবলৈ হয় এই মিঠাতেলৰ দামটো চোৱা এই মিঠাতেলৰ দাম আগতে 50 টকা আছিল আজি 150 টকা হৈ গৈছে বিজেপি চৰকাৰে কয় চিন্তা নাই আমি 830 টকা দিছো হয় বিজেপি চৰকাৰে এক হাত পৰা 830 টকা দিছে আন হাতৰ পৰা ৰন্ধন গেছৰ দাম 900 টকা বঢ়াই আপোনালোকৰ পৰা পইচা লৈছে বিজেপি চৰকাৰ এক হাত পৰা 830 টকা দিছে আন হাতৰ পৰা ঘৰৰ খাজনা বৃদ্ধি কৰি আপোনালোকৰ পৰা পইচা লৈছে বিজেপি চৰকাৰ এক হাত পৰা 830 টকা দিছে আন হাতৰ পৰা পেট্ৰলৰ ডিজেলৰ দাম 90 টকালৈ বঢ়াই আপোনালোকৰ পইচা লৈছে আজি এই সভাত আইসকল উপস্থিত আছে আজি কিমান কষ্টত আপোনালোকে ঘৰখন চলাই আছে বিজেপিয়ে গম পোৱা নাই আমি গম পাইছো আজি মূল্য বৃদ্ধি সময়ত নিবনুৱা সমস্যা সময়ত কৰোনা কালৰ সময়ত আপোনালোকে ঘৰখন ধৰি ৰাখিছে কিন্তু বিজেপিয়ে আপোনালোকৰ কাৰণে চিন্তা কৰা নাই আজি আত্মসহায়ক গোটৰ কি অৱস্থা বিগত আমাৰ কংগ্ৰেছ চৰকাৰ দিনৰ ভিতৰত আত্মসহায়ক গোটে চৰকাৰৰ পৰা বিনামূল্য সূতা পাইছিল উপাৰ্জন কৰিবলৈ এটা বজাৰ পাইছিল আৰু নিজৰ ল'ৰা ছোৱালী ঘৰৰ কাৰণে কিবা এটা কাপোৰ কিবা এটা ঘৰৰ সামগ্ৰী কিনিব পাৰিছিল কিন্তু আজি তাৰিখত কি হৈছে আজি তাৰিখত হে একে আত্মসহায়ক গোটৰ অৱস্থা নাই তেওঁলোকে কৈছে আমি সূতা পোৱা নাই সূতা কিনোতেও আজি মূল্য বৃদ্ধি হৈছে আৰু আজি মাইক্ৰ ফাইনেন্স লোনৰ ধাৰত আজি নিজৰ ঘৰৰ বস্তুখিনি বিক্ৰী কৰিবলৈ হৈছে আজি এনেকুৱা অৱস্থা আজি মই গুৰুত্ব সহকাৰে কৈছো মই কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তিহাৰৰ সভাপতি আৰু যোৱাকালি আমি নিৰ্বাচনী ইস্তিহাৰ মুকলি কৰিলো আৰু আমি সবে আপোনালোকক জনাবলৈ বিচাৰো কি আগন্তুক দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব এই আত্মসহায়ক গোটৰ মাইক্ৰ ফাইনেন্স লোনৰ ধাৰটো আমি নাইকিয়া কৰি দিম গোটেই আমি বুজাটো চৰকাৰ নিজৰ ওপৰত ল'ব
মোক মনত পৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱলৈ তেওঁ সদায় কৈছিল যে অসমৰ মহিলাসকল ওলাই আহিব লাগিব, ঘৰৰ ভিতৰত থাকিলে নহ'ব, ঘৰৰ পৰা ওলাই আহি ট্ৰেক্টৰ চলাবলৈ শিকিব লাগিব। পঞ্চায়ত নিৰ্বাচনত 50% ৰিজাৰ্ভেশ্যন মহিলাক দিয়া গৈছে আৰু সেইকাৰণে আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে যি 5 লাখ চৰকাৰী চাকৰি দিয়া গেৰেণ্টি কংগ্ৰেছলৈ ইতিমধ্যে ঘোষণা কৰিছে, এই 5 লাখ চৰকাৰী চাকৰিৰ পৰা 50% ৰিজাৰ্ভেশ্যন মহিলাসকলক দিয়া যাব। এয়া হ'ল কংগ্ৰেছ। আজি শিপিনীসকলে কৈছে আমি কিবা এটা কৰিবলৈ বিচাৰোঁ, মোৰ ঘৰৰ ল'ৰাটো নিবনুৱা হৈ আছে, মই কিবা এটা কৰিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে আজি ইস্তিহাৰত আৰু এটা কথা আমি উল্লেখ কৰিছোঁ কি আমাৰ অসমৰ গাঁৱৰ ভিতৰত শিপিনীসকলে আগন্তুক কংগ্ৰেছ চৰকাৰ দিনৰ ভিতৰত বিনামূল্য সূতা পাব, বিনামূল্য তাঁতশাল পাব, আপোনালোকে কাম কৰিবলৈ এটা উপাৰ্জন এটা অস্ত্ৰ পাব। এয়া হ'ল কংগ্ৰেছ। আমি ৰাইজৰ সেৱা কৰিবলৈ বিচাৰোঁ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে সদায় কৈছিল কি ৰাজনীতি হ'ল ৰাইজৰ সেৱা কৰা এটা মাধ্যম, আৰু সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে দেখা পালে বিগত 5 বছৰৰ ভিতৰত পৰিৱৰ্তনৰ নামত এখন চৰকাৰ আহিল। কি পৰিৱৰ্তন হ'ল? এটাই পৰিৱৰ্তন দেখা পালোঁ, ধনী মানুহ আৰু ধনী হৈ গ'ল, দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল। ইয়াৰ বাহিৰে পৰিৱৰ্তন নাই। আজি যিসকলে নিজৰ ঘৰত গৰু ৰাখে, আজি গৰু চাপৰৰ দামতো মূল্য বৃদ্ধি হৈছে। যিসকলে মাছৰ ব্যৱসায় কৰে, আজি মাছৰ দানাটো আজি মূল্য বৃদ্ধি হৈছে। তো শ্ৰদ্ধেয় ৰাইজ চাওক, আজি ক'ত দুখীয়া মানুহ উপকৃত হ'ল? আজি তাৰিখত আদানী আৰু বিলিয়নিয়াৰ হৈ গৈছে, আদানী আৰু তেওঁলোকৰ পইচা পাই আছে, আদানী লাভ হৈ আছে। কিন্তু আমাৰ নিবনুৱা যুৱকসকলৰ কি হ'ল? অসাম আসাম পাতিলে, কিন্তু আমাৰ ইয়াত যিকেইটা আমাৰ থলুৱা ইণ্ডাষ্ট্ৰী আছে বহি গ'ল। আজি জাগিৰোড পেপাৰ মিল বন্ধ, কাছাৰ পেপাৰ মিল বন্ধ। সেইকাৰণে ৰাইজে আজি কংগ্ৰেছৰ ফালে চাইছে। আজি যোৱাকালি আমাৰ যে নিৰ্বাচন হ'ল, বহুতে ক'লে কি কংগ্ৰেছে ইমান কথাখিনি কৈছে, কেনেকৈ পাৰিব? আমি তেওঁলোকক ইতিহাসৰ পৃষ্ঠা পঢ়িবলৈ আহ্বান জনাইছোঁ। আজিৰ পৰা 20 বছৰ পূৰ্বত 2001 চনত কেন্দ্ৰত বিজেপি চৰকাৰ আছিল, ৰাইজৰ অগপ চৰকাৰ আছিল। তেতিয়া কি হৈ আছিল? চৰকাৰী চাকৰিয়াল মানুহখিনি দৰমহা পোৱা নাছিল, শিক্ষকসকলে আন্দোলন কৰিবলৈ হ'ল। তাৰপিছত কি হ'ল? ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিল আৰু অসম শান্তি পৰা পোহৰ, আমি শান্তি এটা পৰিৱেশ পালোঁ, আন্ধাৰ পৰা পোহৰ লৈ গ'লোঁ। চৰকাৰী চাকৰিয়াল মানুহখিনি দৰমহা পালে, শিক্ষকসকলে পেঞ্চন পালে। কিয়? যিহেতু কংগ্ৰেছ দলৰ ভিতৰত সেৱা কৰা সেই মনোভাৱ আছে। এয়া হ'ল মহাত্মা গান্ধীৰ দল, পণ্ডিত জৱাহৰলাল নেহৰুৰ দল, সুভাষ চন্দ্ৰ বসুৰ দল। আজি শ্ৰদ্ধেয় ৰাইজ, সেইকাৰণে পুনৰবাৰ অসমৰ মানুহখিনি দেখা পাইছে কি কংগ্ৰেছ দলৰ ভিতৰত কাম কৰা অভিজ্ঞতা আছে, কাম কৰাৰ দক্ষতা আছে। আমালোকৰ নেতৃত্ব একজোট। আমি ৰাইজৰ ওচৰলৈ গৈছোঁ আৰু ৰাইজৰ সমস্যাখিনি এটা এটাকৈ আমি সমাধান কৰি যাম। আজি এই অসম হ'ল এটা মিনি ইণ্ডিয়া, এটা সৰু ভাৰত। ইয়াত বড়ো আছে, ৰাভা আছে, অসমীয়া আছে, বঙালী আছে, মাৰৱাৰী আছে, হিন্দী স্পিকিং আছে। আৰু আজিৰ তাৰিখত আমি চবেই বিচাৰোঁ নিজৰ মাজত শান্তি থাকিব লাগে, আমালোকৰ মাজত সম্প্ৰীতি থাকিব লাগে। এই অসম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজান পীৰৰ অসম, চুকাফাৰ অসম, লাচিত বৰফুকনৰ অসম, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম, শ্বহীদ কমলা মিৰিৰ অসম, ভূপেন হাজৰিকাৰ অসম। ভূপেন হাজৰিকাই কৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ। এই অসম হ'ল এটা তীৰ্থস্থল, এই অসম হ'ল এটা মিলনৰ ভূমি। আৰু ৰাইজে এতিয়া গম পাই গৈছে কি যদি লাগে অসমৰ ভিতৰত শান্তি, আমাক লাগে কংগ্ৰেছ। যদি আমাক লাগে অসমৰ ভিতৰত সম্প্ৰীতি, আমাক লাগে কংগ্ৰেছ। আজি শদিয়াৰ পৰা ধুবুৰীলৈকে, গুৱাহাটীৰ পৰা হাইলাকান্দিলৈকে মানুহৰ মুখখন ওপৰত এটাহে কথা, এইবাৰ ৰাইজৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ। ৰাইজৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ। যুৱকৰ দৰকাৰ, মহিলাৰ দৰকাৰ, যোৰহাটৰ দৰকাৰ, অসমৰ দৰকাৰ, ৰাইজৰ দৰকাৰ। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি তাৰিখত মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ৰাণা গোস্বামী ডাঙৰীয়া আহিছে। বিপদৰ সময়ত আপোনালোকে বেলেগ এজন নাপায়, তেওঁ আপোনালোকৰ মাজত থাকে। বিপদৰ সময়ত যিজন আপোনালোকৰ ওচৰত থাকে, আজি তাৰিখত তেওঁক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন। সেইকাৰণে আজি মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই।
মই আশা কৰোঁ আপোনালোকে আগন্তুক দিনত বিপুল ভোটৰ পৰা ৰাণা গোস্বামী ডাঙৰীয়া হাতটো শক্তিশালী কৰিব আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে আজি তেওঁৰ হাতটো শক্তিশালী কৰিব আৰু যেতিয়া কংগ্ৰেছ আহিব আপোনালোকৰ মুখখনৰ ওপৰত হাঁহি ঘূৰি আহিব যিদৰে আন্ধাৰৰ পিছত পোহৰ আহে ৰাতি পিছত দিন আহে হিতৰ পিছত গৰম আহে বিজেপি পিছত কংগ্ৰেছ আহি আছে এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সমাপ্ত কৰিছোঁ ধন্যবাদ জয় হিন্দ জয় আই অসম